আপোনালোকে আমাৰ শিশুসকলক প্ৰতিটো ল'ৰাকে আপোনালোকে বিশ্বাস কৰিব। আজি এই সময়কণ যিকণ সময় আমাৰ লগত থাকিব প্ৰতিটোকে বিশ্বাস কৰক আৰু সিহঁতে যি কয় তাকে শুনক। যিটোকে ক'ব সেইটোকে শুনক আৰু ইহঁতক বিশ্বাস কৰক। আমাৰ মাত্ৰ আপোনালোকৰ প্ৰতি অনুৰোধ ইমানেই। যোৱা 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 এটাকে যোৱা। অঁ যাকে পোৱা আৰু যাকে পোৱা এইপিনে এইপিনে সেইক লগোৱা, বটাক লগোৱা, বটাক লগোৱা, দিনক বটাক লগাই দিয়া। অঁ বঢ়িয়া। সকলোকে লগাই হ'ল নে নাই হোৱা ন? পিছফালে ছয়টা কেপ 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 যিকেইটা লগাইছা সেইকেইটা অকণমান পিছলৈ আহি দিয়া। যিকেইটা লগা হৈছে তেনেকে কেনেকে আহা তুমি এফালে আহা। ডাঙৰকেইটা অকণমান পিছলৈ আহি দিয়া। আনিছা আৰু লগাই দিয়া এফালে আৰু আনিছা লগাই আজি আমি সকলো শিশু হওঁ অকণমান সময়ৰ কাৰণে। হ'লনে? সকলোকে লগা হ'লনে? সকলো লগা হ'ল? তাই কাক লগাব হয় নাই? প্ৰথম চিনাকি মা দেউতাই আমাৰ প্ৰথম চিনাকি। চকু নুখুলিব কোনেও, চকু কোনেও নুখুলিব। অনুৰোধ ইহঁতক বিশ্বাস কৰক আৰু তোমালোকে কি ক'ব লাগে কৈ লোৱা। কি ক'ব লাগে কৈ লোৱা। কি ক'ব লাগে কৈ লোৱা। চাবা এইখিনি এইটো হেৰি কৰিবা দেই। সেইটো মূল নিয়া। চকু কোনো নুখুলিব। আপোনালোকক যিজনে আনি আছে তেওঁক বিশ্বাস কৰক। এইখনত ষ্টেপটো আছে, ষ্টেপটোত অকণমান চাব দেই। এইখনত ষ্টেপ এটা আছে, অকণমান আপোনালোকক যিকেইজনে আনি আছে তেওঁলোকক বিশ্বাস কৰক, চকু নেমেলিব কোনো। ষ্টেপ এটা আছে, অকণমান সাৱধান। বিশ্বাস কৰক। ঘূৰি দিওঁ। নিজৰ 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 চকু নুখুলিব। নিজৰ নিজৰ হ'ল লে ডাউন। নিজৰ নিজৰ আকাশদ্বীপ লে ডাউন। আপোনালোকে অকণমান অকণমানকৈ চকুকেইটা খোলক। তুমি কৰিব নালাগে। আপোনালোকে চকু খোলক আৰু সন্মুখত আপোনালোকৰ কোন আছে চাওক। তেওঁ আপোনালোকৰ পৰা কি বিচাৰিছে, যি বিচাৰিছে সেয়া হয়তো আপোনালোকে নিশ্চয় জানিছে। সেই আশীৰ্বাদটো তেওঁলোকক প্ৰদান কৰক। তেওঁলোকে যি বিচাৰিছে সেই আশীৰ্বাদখন আপোনালোকক প্ৰদান কৰক। মাকৰ লগতে কৈছে নেকি? এটি ভাল মানুহ হ'ব লাগিব, সমাজৰ কাৰণে কিবা এটা কৰিব লাগিব।
আজিৰ এই শুভ মুহূৰ্তত আপোনালোকৰ পৰা আশীৰ্বাদ বিচাৰিছে সিহঁতে এতিয়া চেঞ্জ কৰি ৱেলকাম কৰি ঋষি আহক বুলি কোৱা ধুনীয়াকৈ আহক বুলি কোৱা বলো খুৰাক লৈ এই মুহূৰ্তত আপোনালোকক যোনে যোনে লৈ আহিছিলে ইয়ালৈ সেয়াই আপোনালোকৰ সন্তান তেনেধৰণে ভাবি লওক আপোনালোকে আৰু শিশুসকলক মই কৈছিলোঁ কিবা এটা তোমালোকে কথাখিনি সুধি যোৱা সকলোৱে নিজৰ নিজৰ অভিভাৱকৰ লগত কথা পতা কথা পাতিবলৈ আৰু নামটো কেনেকৈ সুধিব লাগে তাকো জনা নাছিলে এই কৰ্মশালাৰ যোগেদি মাত্ৰ 3টা দিনত তেওঁলোকে সম্পূৰ্ণৰূপে আমাৰ শিশুসকলৰ লগত চিনাকি হোৱাৰ উপৰিও নামখিনিও মনত ৰাখিবলৈ যত্ন কৰিছে এতিয়া আপোনালোকে যদি সোধে ইয়াত প্ৰতিটো ল'ৰাই প্ৰতিটো ল'ৰাৰ নাম জানে সৰুকেইজনে নাজানিব পাৰে সেইটো মই পুনৰবাৰ কৈছোঁ সৰুকেইজনৰ ক্ষেত্ৰত নধৰিব কিন্তু ডাঙৰখিনিয়ে প্ৰতিটো নাম জানে প্ৰতিটোক চিনি পায় ক'ৰ পৰা আহিছে সেইটো জানে কি কৰি ভাল হয়নে কি কৰি ভাল পায় সেইটো জানে কোন ক্লাছত পঢ়িছে সেইটো জানে গতিকে এনেধৰণে আমি সিহঁতক এখন বেলেগ ঠাইলৈ গ'লে বা বেলেগ এটা পৰিৱেশত কেনেকৈ থাকিব লাগিব এই কথাখিনি সিহঁতক আমি শিকাবলৈ যত্ন কৰিছিলোঁ তাৰ এটি সমূহ আভাস মাত্ৰ আপোনালোকৰ আগতে ইয়াত প্ৰদৰ্শন কৰিছে তেওঁলোকে আৰু এই সময়ছোৱাত আপোনালোকক মই অনুৰোধ কৰিম আপোনালোক অকণমান সময়ৰ কাৰণে পুনৰ অনুৰোধ কৰিছোঁ শিশু হৈ থাকক এতিয়া ইয়াৰ পিছতে আমি আৰু অকণমান কথা পতা আৰু কথা সোধা তাৰপিছতে আমাৰ নেক্সট প্ৰগ্ৰাম ষ্টাৰ্ট কৰিম जीवन के पहले सखा उन्हीं से खुशियों का है ये समा
আছে অকণমান কৰি দিছে, তেওঁলোকক সহায় কৰি দিছে, বহি একেবাৰে সম্পূৰ্ণ কৰি দিয়া নাই। গতিকে চাওকচোন ইমান ধুনীয়াকৈ তেওঁলোকে কৰিব পাৰিছে মাত্ৰ এটা দিনৰ ভিতৰত। আমি মাত্ৰ 3টা দিন লৈছিলোঁ আপোনালোকৰ পৰা। 3টা দিনত কি হ'ব পাৰে চাওকচোন। ইয়াক গ্ৰাফ কৰিলে, যোগাসন কৰিলে, তেওঁলোকে গণিতৰ অকণমান সৰু সৰু যাদু শিকিলে, আৰু কিছুমান নজনা কথা কিছুমান শিকিলে, যিখিনি কথাই অভিনয়ৰ কথা শিকিলে, জীৱনৰ নৱৰসৰ কথা শিকিলে, অভিনয়ৰ নৱৰসৰ কথা শিকিলে, অভিনয় নৱৰস যে জীৱনৰ লগতো জড়িত সেই কথাখিনি শিকিলে। অভিনয় কৰোঁতে এখন ষ্টেজ পোৱা যায়, এটুকুৰা ঠাই, কিন্তু পৃথিৱীখনো যে এখন ষ্টেজ হয় তেওঁলোকে সেই কথাটো শিকিলে। পৃথিৱীখনতো আমি সকলোৱে এটা ৰোল পাৰফৰ্ম কৰি আছোঁ, আমি এটা ভাও দি আছোঁ, সেই কথাখিনি সিহঁতক আমি ইমান শিকাবলৈ যত্ন কৰোঁ। গতিকে এতিয়া আপোনালোকে যদি ওচৰৰ পৰা চাব বিচাৰে এইখিনি বস্তু চাব পাৰিব, কোনো তাত বাধা নাই, ওচৰৰ পৰা চাব পাৰিব। আৰু লগতে আমাৰ শিশুসকলে সৰু এটা অনুষ্ঠান আপোনালোকৰ আগত এতিয়া প্ৰদৰ্শন কৰিব। গতিকে আমাৰ শিশুসকলক মই অনুৰোধ কৰিছোঁ, সকলো এইফালে আহা। মই এটি কবিতা আবৃত্তি কৰিবলৈ লৈছোঁ। কবিতাৰ নাম তোক মই বৃদ্ধাশ্ৰমত নাৰাখিমান। কথাবোৰ ইমানতে নহয় না, আকাবোৰ সপোনবোৰ ফুলাবলৈকে তোৰ আৰু মোৰ মাজতে ব্যৱহাৰ। হোষ্টেলৰ প্ৰতিটো নিশা বিচনাখন পাৰিবলৈ লওঁতে নকওঁ আৰু নকওঁ, হেঁপাহৰ ভাত খাই যেন তোৰেই হাতৰ। মাও চোলাটো যেন দলিয়াই দিলোঁ বিচনালৈ, মই যে আঁতৰত পাহৰি গ'লোঁ। কেতিয়াবা তই চিঞৰা যেন লাগে, হোষ্টেলৰ কোঠাবোৰত ঘূৰি ফুৰা যেন লাগে মোৰ পিছে পিছে। ঘূৰি চাওঁ কোনো নাই, বন্ধত ঘৰলৈ যাম, তই দিয়া পইচাৰে তোৰলৈ কিবা এটা লৈ যাম। চাকৰি পালে এযোৰ কাপোৰ দিম, মই জানো তই নেলাগে বুলি কবি, মোৰ চাকৰিটো হ'লে তয়ে বেছি সুখী হবি। দহৰ আগত মোৰ গুণগান কৰিবি, মই জানো মা, মই জানো। মাও মনত পেলাওঁ তোক প্ৰতিক্ষণে, কিজানি তয়ো মোলৈ। তই বাতৰিবোৰ পঢ়ি ভয় নকৰিবি, মই জানো কাকতত বৃদ্ধাশ্ৰমৰ কথা পঢ়িলেই তই মোলৈ ফোন কৰ। বৃদ্ধাশ্ৰমৰ কথা নাভাবিবি, মই তোক বৃদ্ধাশ্ৰমত নাৰাখোঁ মা। মাও গাচোন গাহে গীতটো, তই যে সৰুতে সদায় গাইছিলি বৰ সময়ত, গাচোন গা মা। আমাৰে মইনা শুবই বাৰীতে বগৰী ৰুবই, গাচোন গা মা, এবাৰ গা, মই হোষ্টেলৰ বিছনাতহে টোপনি যাওঁ। ধন্যবাদ। নমস্কাৰ, মোৰ নাম প্ৰাণজ্যোতি বৰুৱা, আবৃত্তি কৰিব লৈছোঁ। কোৱাচোন পখিলাটি ক'ৰ পৰা আহা, ফুলে ফুলে পৰি তুমি ফুলৰ মৌচুহা। ৰঙা নীলা হালধীয়া কলা আৰু বগা, নানা ৰঙৰ পখিলাবোৰ দেখি ভাল লগা। কোৱাচোন পখিলাটি ক'ত তোমাৰ ঘৰ, কোন দেশত থাকা তুমি, ক'লৈ মালা। নমস্কাৰ, মোৰ নাম শ্ৰীমতী অংকিতা বৰদলৈ। মই এটি ভাষা সংগীত গাম। সংগীতটোৰ নাম হৈছে বিলতে হালিলে। বিলতে হালিছে ধুনীয়া পদুমী, ফুলনিত ফুলিছে ফুল, সেই ফুলে ফুলে পখিলা উৰিছে, আনিছে
কবিতা গাবলৈ লৈছোঁ। কবিতাটোৰ নাম মোৰ দেশভাগ। মোৰ দেশভাগ সকলো দেশত কৰি মোৰ দেশ ভাল। চৰণত সেৱা যায় কৰোঁ চিৰকাল। ক'ত আছে এনে মাটি সোণৰ চপৰা, ক'ত আছে এনে পানী সোধা নিজৰা, ক'ত আছে এনে ধান এই ধৰণী, ক'ত আছে এনে ধন হাবি বননি, ক'ত আছে এনে পলু এৰি মুগা পাত, ক'ত আছে এনে পক্ষী মাতৰ মাত, ক'ত আছে এনে ফুল ফুলে বাৰ মাহ, ক'ত আছে এনে ফল দেখিলে উলাহ, ক'ত আছে এনে ঠাই হৰক ফুলনি, ক'ত আছে এনে সোণৰ গোসানী, ভাই ভনী মিলি জুলি য'ত থাকো চিৰকাল, সকলো দেশত কৰি মোৰ দেশভাগ। ধন্যবাদ। নমস্কাৰ। আজি আমি কিছু অংকৰ যাদু কৰিবলৈ আগবাঢ়িছোঁ। আমি এতিয়া কোনো এটা অংক ল'ম, আপোনালোকে আমাক দিব পাৰিব। এনেকুৱা এটা অংক যিটোৰ শেষৰ সংখ্যাটো 5 থাকিব লাগিব আৰু দুটা অংক একে হ'ব লাগিব, মানে দুটা সংখ্যা একে হ'ব লাগিব। সেই দুটা আমি পূৰণ কৰিম আৰু আমি মনতে উলিয়াম পূৰণ কৰি, আৰু সেই আনচাৰটো আপোনালোকক খুব সোনকালে দি দিম। গতিকে আপোনালোকে আমাক এটা অংক দিব পাৰে। আপোনালোকে কেলকুলেটৰ উলিয়াই ল'ব পাৰে। 1225 আনচাৰটো। 35 ইনটু কৰিলে 1225 হ'ব। হয় নেকি আপোনালোকে চাওকচোন? হয়। ওকে। আৰু বেলেগ কিবা আপোনালোকে দি দিয়ক তেনেকুৱা? কিবা এটা বেলেগ দি দিয়ক। আপোনালোকৰ মাজত দিয়ক। 55 3025 আপোনালোক কৈ চাওক। 45 205 কৈ চাওক আপোনালোকে। सेम नंबर 15 এফালৰ পৰা দিছে 15 15 ओके আপোনালোক সন্তুষ্ট নে? পাৰিছেনে? পাইছে ক্লেপ এটা দিয়ক। ক্লেপ এটা দিয়ক। এতিয়া আমাৰ নেক্সট গ্ৰুপে কিবা এটা কোৱা। 35 কিমান? অঁ 35 1 2 5 এইটো অলৰেডি কৈ গৈছে। এতিয়া তোমালোকে 1 ৰ কিবা দেখুৱা। 1 1 1 2 3 2 1 তিনিটা 1 তাৰ তলত তিনিটা 1 যদি ইনটু কৰে তেতিয়াহ'লে কিমান আনসাৰ ল'ব আপোনালোকে চালে এই আনসাৰ কৈছে 1 2 3 2 1 হৈছে নেকি বাৰু? 111 পূৰণ 111 111 পূৰণ 111 কৰিলে 1 2 3 2 1 হৈছে নেকি বাৰু? হৈছে। তাৰপিছত আৰু কিবা 5টা 1 5টা 1 5টা 1 1 2 3 4 5 4 3 2 1 পইচা লওক আপোনালোকে পইচা লওক 5টা 1 5টা 1 आप लोग जी दिए 1 2 3 4 5 4 3 2 1 ঠিক আছে ক্লেপ মাৰ দিয়ক তেহেঁতক। আৰু 1 2 3 1 1 1 1 1 1 1 2 3 2 1 1 2 3 2 1 এইটো উপায় ঠিক আছে। আৰু নেক্সট আৰু বেলেগ কিবা যিকোনো দুটা সংখ্যা থকা এটা সংখ্যা আপোনালোকে লৈ লওক। আমাৰ এহেঁতি আনসাৰটো ক'ব, মই প্ৰশ্নটো কৈ দিছোঁ, এহেঁতি প্ৰশ্নটো মিলাব পৰা নাই। আপোনালোকে যিকোনো দুটা অংক থকা এটা সংখ্যা লওক, যেনেকৈ ধৰি লওক 12 বা 21। আপোনালোকে কেলকুলেটাৰ লৈ লওক। লৈছেনে? তাক উল্টা কৰি দিয়ক। যদি 21 হয় তেতিয়া তাক 12 কৰি দিয়ক। কৰিলে
সৰুটো মাইনাছ কৰি দিয়ক মানে 21ৰ পৰা 12টো মাইনাছ কৰি দিয়ক মই যিটো কৈ আছিলোঁ এতিয়া ধৰি লওক আপোনালোকে ধৰিলে 21 ইয়াৰ ওপৰতে কৰিলে কিমান হ'ব 12 হ'ব ইয়াক আপোনালোকে মাইনাছ কৰি দিয়ক কিমান ওলাব এইটো 9 ওলালে ন 9 বুলি ক'লে মই 09 বুলি ক'ম ঠিক আছে গতিকে আপোনালোকে তেনেকৈ কৰি চাওকচোন আপোনালোকে বেলেগ নাম্বাৰ লওক মই এইটো কৰোঁ আপোনালোকে বেলেগ এটা লওক ডাঙৰটো বা সৰুটো মাইনাছ কৰক কিবা দুটা সংখ্যা পাইছে আপোনালোকে কিবা দুটা সংখ্যা পাইছে নে পাইছো দুটা সংখ্যা পাইছে মানে পাইছে নে দুটা সংখ্যা পালে ইয়াত বেলেগ কিবা হ'ব পাৰে 19 হ'ব পাৰে কিবা কিবি হ'ব পাৰে তেনেকুৱা দুটা নাম্বাৰ পাইছে আপোনালোকে নক'ব মোক নক'ব সেইটো কথা নক'ব এতিয়া এনেকুৱা কৰাৰ পিছত মই লৈছিলোঁ 21 তাক উলটা কৰিলোঁ 12 পালোঁ বিয়োগ কৰি দিলোঁ মই 9 পালোঁ 09 পালোঁ আপোনালোকে তেনেধৰণে বেলেগ এটা ল'লে লৈ তাক উলটা কৰি ডাঙৰ পৰা সৰুটো বিয়োগ কৰিলে আনসাৰ কিবা দুটা সংখ্যা পালে দুটা নাম্বাৰ পালে মানে তাৰে এটা নাম্বাৰ কৈ দিয়ক ইটো নাম্বাৰ আহিব সেইটো ক'ব নালাগে অংকটো ক'ব নালাগে আপোনাৰ যিটো ফাইনেল ৰিজাল্ট ওলাল ৰিজাল্টটো অকল এটা ক'ব লাগিব ৰিজাল্টৰ এটা কওক 8 হৈছে নে আৰু দিয়ক আৰু বেলেগে কৰক আমাৰ যিকোনো উত্তৰ সুধিব ইয়াত থকা যিকোনো এটা সুধিব আমটো উত্তৰ দেচোন বুলি ক'ব আপোনালোকৰ ল'ৰা ছোৱালী গতিকে ডাইৰেক্ট কওক যে আমুক উত্তৰ দে 6 ঠিক আছে বঢ়িয়া আৰু কোনোবা কৰিছে নেকি আৰু হৈছে আৰু কোনোবাই কৰিছে 15 নাপায় নহয় শেষত দুটা পাইছে দুটাৰ ভিতৰত এটা কৰিলে হ'ল ন 6 ঠিক আছে এতিয়া আপোনালোকে একেটা অংককে কৰক একে উত্তৰ হ'ব শেষত মই 09 পালোঁ নহয় ইয়াত বা মই ধৰি লওক 19 পালোঁ ইয়াত উল্টা কৰি দিম 91 কৰি দিম এই দুটা যোগ কৰি দিম মই আপোনালোকে একেটা অংককে একেধৰণে কৰক যিটো ৰিজাল্ট পাব তাক উল্টা কৰি দিয়ক উল্টা কৰি আকৌ যোগ কৰি দিয়ক আনসাৰটো আহিব আপোনালোকৰ মনৰ কিমান মিল আছে চাবচোন প্ৰতিজনৰ ইজনৰ লগত মিল আছে মন ক'ব নালাগে আনসাৰ সিহঁতে আপোনালোকৰ চেহেৰা চাই ক'ব 32 টো আপোনাক ভুল হৈছে ধৰি লওক 21 লৈ ল'লে মই অংকটো বুজাই দিছোঁ 21 ল'লে 12 উল্টা হ'ল তাৰ মাইনাছ কৰিলোঁ আমি 09 পালোঁ হয়নে আপোনালোকে তেনেকৈ ৰিজাল্ট এটা পালে যিটো নেকি আমাক এতিয়া আমি ক'লোঁ কি এটা নাম্বাৰ কৈ দিয়ক ইটো নাম্বাৰ এণ্ড কৰিব এতিয়া ইয়াক উল্টা কৰি দিয়ক মানে 90 কৰি দিওঁ হ'লে এতিয়া এই দুটা যোগ কৰি দিব লাগে তেনেকৈ কৰকচোন উত্তৰটো ক'ব নালাগে উত্তৰ আপোনালোকৰ চেহেৰা চাই এণ্ড ক'ব আপোনালোকে ফাইনেল আনসাৰটো উলিয়াওক আৰু এণ্ড চেহেৰা চাই আপোনালোকৰ উত্তৰ কৈ দিব
99 হৈছে নাই হৈছেনে? কিবা গণ্ডগোল হৈছে তেতিয়াহ'লে আপোনালোকে এইটো নহয় আপুনি ফাৰ্ষ্ট টাইম 60 মাইনাছ 36 কৰিলে যিটো পালে 36 পালেতো তাৰ লগত 36ৰ লগত মানে 63 36ৰ লগত আপুনি 660 প্লাছ কৰিলে আপোনাৰ আছে নাই? আপোনাৰ চেহেৰা 99 পাই আছে। সকলো মাকৰ মনবোৰ একেই মানে চবে নিজৰ সন্তানকে ভাল পায়, বেলেগক ভাল নাপায় মানে চব 99। তাৰপিছত আমাৰ ষ্টুডেণ্টে আৰু এটা আনচাৰ ক'ব, সেইটো আপোনালোকে নিজে কৰি চাই লওক। ধৰক মই ধৰিলোঁ 35, তাক মই 11 ইনটু কৰিব লাগে। 11 মই 35টো ইনটু কৰিব লাগে, পূৰণ কৰিব লাগে। আপোনালোকে কেলকুলেটৰত কৰি লওক। এহেঁতে কিন্তু মোক মুখে মুখে উত্তৰ দিব। ইয়াৰ আনচাৰ কিমান হ'ব? 385 385 কৰি চাওক আপোনালোকে এইটো ইনটু মাল্টিপ্লাই কৰি নহয় কৰি চাই লওক। হৈছে নে উত্তৰটো? হৈছে 25 ইনটু 11 কিমান হ'ব? 275 হৈছে নে? চাওক 45 ইনটু